Hello friends, welcome to our YouTube channel. মই মিদুৱে আমাৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তলৰা বিয়া আছে 17 ফেব্ৰুৱাৰীত। জুনৰ বাবে আমি বস্তু পেকিং কৰি আছোঁ। আপোনালোককো দেখাওঁ গহনা আৰু কাপোৰ কি জুনত লৈ যাব সকলোখিনি আপোনালোকক দেখাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আহক এতিয়া প্ৰথমতে আমি আপোনালোকক কাপোৰখিনি দেখাই লওঁ। এইযোৰ মেইন চিট হয়। আৰু এইযোৰ টচৰ হয়, গুণা কাম কৰা আছে। এইযোৰ বেবি পিংক হয়, এইযোৰ মিনা কৰা আছে। এইযোৰ য়েলো হয়, এইযোৰ ৰেড আৰু ব্লু কাম কৰা আছে। এইযোৰ পেৰট গ্ৰীণ হয়, এইযোৰ মিনা কৰা আছে। এইযোৰ পাটৰে হয়। এইযোৰ অৰেঞ্জ কালাৰ হয়, এইযোৰ নুনিৰ হয়। এইযোৰ বগা সূতাৰে কাম কৰা আছে। এইযোৰ বেবি পিংকে হয়, এইযোৰে তিয়নিৰ কাৰণে দিছে। এইযোৰ কটনৰ। আৰু ঠাণ্ডা দিন যিহেতু সেইটো কাৰণে এখন শ্বল দিছে আৰু এটা চুৱেটাৰ দিছে। ভালকৈ ধৰিব পাৰিছে না জানো, এইটো হয়। এতিয়া আপোনালোকক দেখাম মই গহনাখিনি। এতিয়া আমি গহনাখিনি চাই লওঁ আহক। আপোনালোকক প্ৰথমতে দেখাইছোঁ এইডালেই মেইন গহনা। আৰু এইডাল দেখিছে নহয়, এইডাল কি কয় মই নাজানো দেই। এইটো ৰাণীহাৰ নে কি কয়, এইডাল হয়। ইয়াৰ লগত এইযোৰ ফুলি, এইযোৰ খাৰু হয়। এইখিনি ঘৰত পিন্ধিবলৈ, সৰু সৰু খাৰু এইখিনি ঘৰত পিন্ধিবৰ কাৰণে। এইটো হয় কইনা মেইন আঙঠিটো, এইটো হয়। আৰু লগত আৰু এটা দিছে, এইটো সৰু এটা। এইযোৰ ঘৰত পিন্ধিবলৈ ফুলি, সৰু ফুলি এযোৰ দিছে ঘৰত পিন্ধিবৰ কাৰণে। আপোনালোকক দেখাম কেঁচা সোণৰখিনি। এইডাল জোনবিৰি দিছে লগত। লগত এইযোৰ ফুলি ঝুমকা। এইডাল মুঠি খাৰু। আৰু এইটো কেঁচা সোণৰ আঙুঠি দিছে এইটো লগত। আৰু এইডাল ডিঙিত পিন্ধা গলপতা। কেমেৰাত কেনেকুৱা লাগিছে নাজানো, কিন্তু ডাইৰেক্ট এইডাল বৰ ধুনীয়া দেই। আৰু এই কেঁচা সোণৰ গলপতাডালৰ লগত এইযোৰ ফুলি আছে। এইটো সাইড পিন। এইটো ইমানখিনি হৈছিলে আমাৰ জোৰোণত নিয়া বস্তু। ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো জনাব। আৰু যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰিব, তেতিয়া আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকিব। তেন্তে আজিলৈ ইমানেই, বাই বাই।